মই এইটোৱে আহ্বান জনাম ফুটবল আমাৰ বিশেষকৈ গ্ৰাম্য অঞ্চলত জনগণে খুব ভাল পায় আৰু খালি এটা আহ্বান আছে যে এইবাৰ লাইছমা চৰকাৰী সোঁৱৰণি তেখেতৰ সোঁৱৰণত এইটো দ্বিতীয়বাৰ হৈছে যোৱাবাৰো মই চাইছোঁ বহুত দৰ্শক আৰু এইবাৰো আৰম্ভণি আজি চাইছোঁ দৰ্শক বহুত হৈছে আৰু অহা দিনবোৰত ফাইনেললৈকে মই ভাবোঁ যে ইয়াত নধৰা হ'ব কিন্তু যিমান ফুটবল প্ৰিয় আমাৰ জনগণৰ কাৰণে এই সমান আমি ফেচিলিটি চাগে ক'ৰবাত দিব পৰা নাই নহ'লে 120 কোটি আপোনাৰ জনসংখ্যাৰ দেশ এখনৰ পৰা ৱৰ্ল্ড কাপ ফুটবল খেলিব পৰাকে এতিয়ালৈকে টিম এটা ওলাব নোৱাৰাটো অলিম্পিকত খেলিব পৰাকে টিম ওলাব নোৱাৰাটো ডাঙৰ হাতৰ সেইকাৰণে মই আশা ৰাখিছোঁ এনে টুৰ্ণামেণ্টবোৰত ভাল আমাৰ এই অঞ্চলৰ নিজৰ অঞ্চলৰ যিখিনি উদীয়মান খেলুৱৈ আছে তেখেতসকলৰ প্ৰতিভা বিকাশ হ'ব তেখেতসকলে ডাঙৰ সপোন চাব আৰু খেলি মেলি এতিয়া মই খবৰ পাইছোঁ স্পেইনলৈ আমাৰে এজন খেলুৱৈ ইয়াৰ পৰা অক্টোবৰ নৱেম্বৰ ফালে আপোনাৰ কোচিঙৰ কাৰণে যাব বুলি খবৰ পাইছোঁ এনেকৈ যদি ইউৰোপৰ টিমবোৰতো ইউৰোপৰ টুৰ্ণামেণ্ট প্ৰিমিয়াৰ লীগবোৰতো যদি আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে যদি সুযোগ পায় মই ভাবোঁ যে ভৱিষ্যতে আমাৰ অঞ্চলত ফুটবলৰ বিকাশ হ'ব আৰু মই আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ লাইছমা চৰকাৰী এই অঞ্চলৰ এজন ভাল সামাজিক ব্যক্তি আছিলে জিলা পৰিষদকো আমাৰ জনপ্ৰতিনিধি আছিলে তেখেতে আগতে খেলা ধূলাক লৈ সামাজিক কাম কাজবোৰত যেনেকৈ উদ্যোগ লৈছিলে তেখেতৰ সোঁৱৰণত পাতিছে মই ভাবোঁ আমি সদায় এই টুৰ্ণামেণ্টটোক আৰু অলপ যিমান যেনেকৈ সহায় কৰিব পাৰোঁ কৰি চবেই ৰাইজে সহযোগ জনাই এইটোক এটা ওৱান অফ দ্য প্ৰিমিয়াৰ টুৰ্ণামেণ্ট হিচাপে গঢ় দিবলৈ প্ৰচেষ্টা চলাব। নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ। প্ৰথমত আমাৰ চিমেণ্ট চাপৰি ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় লাইছমা চৰকাৰী সোঁৱৰণি প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্ট এই দ্বিতীয় সংস্কৰণ সংস্কৰণত আমি আজি 24 আগষ্ট 2025 চনৰ আৰম্ভণি কৰিছোঁ। আজি আৰম্ভণি খেল খেলিছে লেপেটকটা আৰু গগামুখ স্পৰ্টছ একাডেমি এই দুইটি দলে ইতিমধ্যে খেলি আছে। আমাৰ আজিৰ খেল উদ্বোধন কৰিলে আমাৰ জোনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভুৱন ডাঙৰীয়া তেখেতে উদ্বোধন কৰি দিছে। আমি আশা কৰিছোঁ যি খেল হ'ব এইখিনি ভালে হ'ব। আমাৰ এইটো সংস্কৰণ দ্বিতীয় সংস্কৰণ মুঠ 25টি দলে অংশগ্ৰহণ কৰিছে। ইয়াৰে কোকৰাঝাৰ জিলাৰ পৰা দল আছে, মেঘালয়ৰ পৰা শ্বিলঙৰ পৰা দল আহিছে, আমাৰ ইটানগৰ তাৰমানে অৰুণাচল প্ৰদেশৰ পৰা দল আহিছে। এই গতিকে আমি আশা কৰিছোঁ আমাৰ যি দ্বিতীয় সংস্কৰণৰ যি টুৰ্ণামেণ্ট এই টুৰ্ণামেণ্ট ভালে হ'ব। আমাৰ চিমেণ্ট চাপৰি বাকীয়ে যোৱা বছৰ প্ৰথম অংশত যেনেকৈ আমাক সহযোগ কৰিলে এই বছৰতো তেনেকৈ সহযোগ কৰিব বুলি আশা কৰিছোঁ। সকলোৰে সহযোগিতা যদি আমি পাওঁ তেতিয়া মানে আমি ফলপ্ৰসূ ৰিজাল্ট পাম বুলি আশা কৰিছোঁ।